এখন গাড়ী ডেলিভাৰী হৈ আছে এতিয়া পালচাৰ NS 125 তো তাৰ লগত কি গিফট আছে এইখিনি চাই লওক কি কোনটো পাব এইটো বাইক কভাৰ এটা আগতেখিনি লৈ লওক কোনখিনি পাব মিল্টনৰ এটা হটকেছ পাব আৰু হেৰি ৰুম হিটাৰ আৰু সিট কভাৰ এটা এইখিনি সিট কভাৰ না বাইক কভাৰ এইটো বাইক কভাৰ সিট কভাৰো দিম বাইক কভাৰ নাই না হেলমেট দুটা আহিব ঠিক আছে হেলমেট দুটা লওক আহক তো এইফালে বাইক ডেলিভাৰী হৈ আছে আজি এটো হল বাজাজ NS পালচাৰ 125 NS 125 বাইক একবাৰ দেখাই দি আছো ভালকে মই এটো লগত কি অফাৰ আছে কিন্তু চালে NS 125 পুৰা লৈ আছে সব ডিজিটাল মিটাৰ একদম পুৰা লুকস আহি যাব এই সব পুৰা গিফট আহি গল এইখিনি গিফট পাই যাব ইমানখিনি গিফট লৈ এজন মানুহ লৈ যাবলৈ এজন মানুহ লাগিব এইখিনিয়ে এতিয়া ডেলিভাৰী হৈ আছে সব কাস্টমাৰক হেণ্ডওভাৰ কৰি আছে বাইক এইটো মিল্টনৰ হটকেছ 125 আৰু হল হিটাৰ আৰু লগত কি গিফট পালে সেইখিনি চাই থাকক এতিয়া আৰু এইটো হল বডি কভাৰ গিফটেৰে মানুহ এতিয়া চোৱাটো জৰুৰী হৈছে কিমান গিফট আছে আৰু এজনক হেল্পাৰ হিচাপে ৰাখি থৈছে গিফট ল'বলৈ এইফালে কেছ ডিছকাউণ্ট চলি আছে হেলমেট দুটা কিমান কিনি পালে ঠিক আছে এর পৰা আপুনি আমাৰ বন্দিয়া বাজাজ বিৰাৰ এই চাৰটা জিন্সৰ পৰা আপুনি আমাৰ NS 125 বাইকখন ল'লে তো আপোনাক কেনে লাগিছে ভাল লাগিছে আপুনি যিমানখিনি গিফট আছিল কুপনৰ বস্তু আছিল আপুনি পাই কেনে আনন্দ পাইছে না পাইছে দুৰ্গা পূজাৰ কাৰণে যিখিনি অফাৰ আপুনি শুনি আহিছিলে না এনে আহিছিলে শুনি আহিছিলে সেইখিনি পাইছে না গোটেইখিনি পাইছে কোনো আপত্তি নাই ঠিক আছে ধন্যবাদ আইছা অটো এজেন্সিৰ পৰা বাইক লোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আৰু এইফালে আপোনালোকৰ 3000 টকা লৈকে NS 125 ত কেছ ডিসকাউন্ট চলি আছে ডাইৰেক্ট আপুনি যদি NS 125 ল'ব বিচাৰিছে তেনেহলে আইছা অটো এজেন্সিৰ পৰা আপোনালোকৰ 3000 টকা কৈ ডিসকাউন্ট দিয়া হৈ আছে ডাইৰেক্ট 3000 টকা ডিসকাউন্ট আপটো নহয় ডাইৰেক্ট 3000 টকা ডিসকাউন্ট তো আজি যোগাযোগ কৰক আইছা অটো এজেন্সি মন্দিৰ পৰা 750 কিলোমিটাৰ 500 পৰা 750 কিলোমিটাৰ যদি তোমাৰ গাড়ীখনৰ ৰানিং হয় হা 500 কিলোমিটাৰ হলে তুমি আমাৰ শোরুমত গাড়ীখন আনি ঢুকাই দিবা ঠিক আছে আপোনাৰ কাৰণে তিনটা ফ্ৰী সার্ভিস আছে এই ফ্ৰী সার্ভিসৰ নিকে আপোনাৰ মেকানিকসে গাড়ীখনত আপোনাৰ যিখিনি কাম কৰিব এই কামৰ কোনো বিনিময় দিব নালাগে কোনো পইচা পাতি দিব নালাগে কিন্তু হল আপোনাৰ ফ্ৰী সার্ভিস মেকানিকসে আপোনাক সেইটো ফ্ৰী সার্ভিস দি দিব আপোনাৰ গাড়ীখনত সার্ভিসটো ফ্ৰী দি দিব কামৰ এতিয়া কথা হল কি তুমি চাৰ্জ বদলাব লগা হয় এইবিলাকৰ পইচা বহন কৰিব লাগিব ঠিক আছে আৰু প্ৰত্যেক মাহৰ 3 তাৰিখে তোমাৰ কিস্তি দিব লাগিব তাৰে মোটামুটি 3-4 দিন মান আগতে পইচা তুমি একাউণ্টত চেক কৰি চাবা যদি একাউণ্টত পইচা নাথাকে একাউণ্টত পইচা ঢুকাই দিবা NS 400 আকৌ अवेलेबल হৈ গল মানে কালি দুটা ডেলিভাৰি হলে আৰু আকৌ দুটা আহি গৈছে ব্ল্যাক ৰেড সব ৰেডি NS 20 City 110 NS 205 সব